গড বন্ধুসকল আপোনালোকে গম পায়নে এইজনী মানে মাইনাজনী মানে ডাব্লিউ খেলিবলৈ ডাব্লিউ মানে খেলিবলৈ বহুত মন মানে গম পাইছে আপোনালোকে रुको जरा सबर करो মানে আপোনালোকে গম পায়নে মানে 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 কথাটো হ'ল কি এই মানে ডাব্লিউ খেলত মানে চিলেক্ট নকৰিলে হা আৰু চিলেক্ট নকৰাৰ কাৰণে সি মানে সেইদিনা মানে ৰাস্তাত মানে যাকে পায় তাকে মানে ল'ৰাবোৰক মানে পুৰা মানে ধুইছে মানে পুৰা ধুইছে চাব দেই বন্ধুসকল আপোনালোকেও মানে বাচি থাকিব নহ'লে যদি এইজনী মাইনাজনী লগ পায় মানে আপোনাকো মানে পটকাই মানে ধুব বছ মানে হৈ যাব তাক অকলে পাই কিনে তুমি ইমানকে নামাৰিবা নহ'লে মৰি যাব তুমি টেনশ্যন নল'বা মোৰ আশীৰ্বাদ থাকিল তুমি নেক্সট ইয়েৰ জৰুৰ তুমি চিলেক্ট হৈ যাবা ডাব্লিউ খেলিবৰ কাৰণে আৰু আশা থাকিল মোৰ ফালৰ পৰা তুমি জানচিনাৰ বদলি তুমি তাৰ চিটটো লৈ ল'বা দেই মাইনা 99টা কুকুৰ ভুকে মোৰ পাছত তুমিও ভুকা 10টা হৈ যাব কি ভালকে শুনি নাপালো বন্ধু আকৌ কোৱাচোন আকৌ কোৱা 99টা কুকুৰ ভুকে মোৰ পাছত তুমিও ভুকা 10টা হৈ যাব ओ भाई मारो मुझे অ মাই ডগ বন্ধু তোমাৰ পাছফালে 99টা কুকুৰ ভুকে নেকি আৰু এটা ভুকি দিলে 10টা হৈ যাব অ মাই গড বন্ধু মই এখন স্কুল খুলিছো তাত তোমাক মই অংক টিচাৰ বনাম মা কসমৰে বন্ধু তুমি আহিবা প্লিজ আহিবা দেই আৰু এটা কথা মই আজিহে জানিছো ক 99+1 মানে ইজুকেল 10 হয় অ মাই গড আজি গম পাইছো ধন্যবাদ দেই বন্ধু তোমাৰ কাৰণে অশেষ ধন্যবাদ বন্ধুসকল আপোনালোকে হয়তো এইজন মানে ল'ৰা হয় নে বুঢ়া হয় আপোনালোকে গম পোৱা নাই ন আচলতে এইজন বুঢ়া হয় কিন্তু পলিঅ' ৰোগৰ কাৰণে ল'ৰা হৈ গৈছে ল'ৰা মই ভাবিছিলো মানে ভাৰতৰ পৰা মানে পলিঅ' বেমাৰটো গুচি গ'ল বুলি ভাবিছিলো কিন্তু আকৌ এতিয়াহে গম পাইছো আকৌ যে পলিঅ' বেমাৰটো আছেই মানে আমাৰ ভাৰতত বন্ধুসকল আমাৰ আকৌ এইজনী মাইনাৰ মানে বহুত দুখ মানে কাপোৰ কিনিবলৈ পইচা নাই আৰু কাপোৰ কিনিবলৈ পইচা নাই কাৰণে সি একো নিপিন্ধাকেই মানে বনাই থাকে হিলাই থাকে ইনষ্টাগ্ৰামটো আৰু ভণ্টি তুমি টেনশ্যন নল'বা তোমাক এইজনীয়ে কাপোৰ দিবতো তাৰ পাছত তুমি হিলাই থাকিবা কাপোৰ পিন্ধি কিনে ইনষ্টাগ্ৰাম দেই ঐ দিবি নাই কৈ দেচোন ঐ মাখুন্দি কৈ দে দিবি নাই তহঁতক মই কাপোৰে পুতি পেলাব পাৰো গম পাইছা নাই ভণ্টি তুমি নেক্সট টাইম এই মাখুন্দিজনীৰ পৰা কাপোৰখিনি লৈ আনিবাগে আৰু নেক্সট টাইম তুমি কাপোৰ পিন্ধি কিনে ভিডিঅ' বনাব লাগিব আৰু গাইজ অ মাই গড আৰু আজিলৈ ভিডিঅ'টো ইমানেই যদি ভিডিঅ'টো ভাল লাগে শ্বেয়াৰ কৰি দিব আৰু বাই হ'ব আৰু শ্বেয়াৰ কৰি দিব দেই